Welcome to my YouTube channel. Kenny John. আজি আমি গৈ আছো মানে বৰ দুখজনক কাহিনী। হয়, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি এটা খুবেই দুখজনক ছবি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। হয়, এক দুখ লগা ছবি, যি ছবিয়ে আপোনাৰ চকুলো নিগৰাব। আচলতে এই ঘৰটো দেখিছে, এই ঘৰটোত এগৰাকী বৃদ্ধাই এক দুৰ্বিষহ জীৱন কটাই আহিছে। আৰু সেই বৃদ্ধাগৰাকীৰ ওচৰলৈ আমি যাবলৈ চেষ্টা কৰিম আৰু সেই বৃদ্ধাগৰাকীৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে কেনেদৰে তেওঁ এই দুৰ্বিষহ জীৱন কটাই আহিছে সেই কোঠালিটোত। এটা আপোনাৰ নামটো? মীৰা কৰ্মকাৰ। মীৰা, আপোনাৰ লগত কোন কোন আছে? কোনো নাই ন? ল'ৰা দুটা আছিল, মৰিছে, ঢুকাইছে। আচ্ছা, খোৱা বোৱা কি দিয়ে? ভাত দিয়ে। আৰু আপুনি আইতাজনীক ভাত চাত দিয়ে ন? যা হয়। বৰ্তমান ল'ৰা দুটা আছিল, ঢুকাইছে। তাৰো দুটা ল'ৰা আছিল, ঢুকাইছে। মোৰো দুটা ল'ৰা আছিল, ঢুকাইছে। মোৰ তাৰো মালিক ঢুকাল, মোৰো মালিক ঢুকাল। কিমান বছৰ? মালিকবিলাক কিজানি 10 বছৰ মানে হ'ল ঢুকাল। বাগানত কাম কৰিব ওচৰত। হয়, খুবেই দুখজনক কাহিনী বুলিয়েই ক'ব লাগিব। আৰু জানিব পৰা মতে তেখেতৰ ল'ৰা দুগৰাকী আছিল, ল'ৰা দুগৰাকী ঢুকাইছে আৰু তেখেতৰ স্বামী আগতেই 10 বছৰ আগতে ঢুকাইছে। সোণাপুৰ ৰাজহ চক্ৰৰ দিগাৰুৰ কুৰকুৰীয়া নামৰ গাঁওখনিত এই বৃদ্ধা মহিলাগৰাকীৰ ঘৰ। এটা কোঠালিত এনেদৰে দুৰ্বিষহ জীৱন কটাই আছে এগৰাকী মহিলাই। বাগানত উজুতি খাইছিল, উজুতি খাই মানে পৰিছিল। তাৰপিছতে আৰু মানুহটো অলপমান মালিচ তালিচ কৰা নহ'ল যে, সহ্য নকৰিল। তাৰপিছতে পেৰেলাইছ হৈ গ'ল। ভালকৈ ডক্টৰ দেখুৱাব নোৱাৰিলে? ডক্টৰ দেখুৱাব নোৱাৰিলে। কেইবছৰ হ'ল? হ'ল আজি 3 বছৰমান হৈছে বেমাৰ পৰা। তাৰ আগতে ল'ৰা ছোৱালী আগতে বেয়া হ'ল। ল'ৰাৰ বেমাৰ ঢুকাইছে। দুটাও তাৰো বেমাৰতে ঢুকাইছে, মোৰো বেমাৰতে। এনে পৰিয়ালৰ কোনোবা মানুহ আছেনে নাই আপোনালোকৰ? সকলোতো আপোনালোকে নাই? নাই, আমাৰ পৰিয়ালৰ ভিতৰত, আমাৰ মালিকৰ পৰিয়ালৰ ভিতৰত দেওৰৰ মাইকী এটা আছে। দেওৰ কেইটাও নাই, কোনোৱে নাই। দেওৰৰ খালি 2টা মাত্ৰ ল'ৰা এটা, ছোৱালী এটা আছে। ছোৱালীজনী বিয়া হৈ গৈছে। আপোনাৰ আপোনাৰ মাহঁতৰ কোনোবা আছে মানে? ককাই? আমাৰ মাৰ ককাই নাই, ককায়ো নাই, ভাইও নাই। সেইফালেও কোনো নাই? সেইফালেও কোনো নাই, খালি বোৱাৰীটো আছে আমাৰ মাত্ৰ। 2টা ছোৱালী আছিল। এনে এই কি কয়, শ্লাইচ বা ব্ৰেড চেড খাব পাৰে? আৰু কি খায়? মানে ভৰিখন নোৱাৰে, হাতখন আৰু ভৰিখন নোৱাৰে। কোনটো হাত? এইটো হাত লৰাব নোৱাৰে। কাপোৰ পিন্ধিব, বেলেগ কাপোৰ পিন্ধাই দিম। এতিয়া মই সময় নাপাওঁ, বাগান কাম নকৰিলোঁ। কোনটো হাত লৰাব নোৱাৰে? মতা থাকি লৰাব নোৱাৰে এইটো হাতটো। ভৰিকেইখন আপোনাৰ ঘৰ? জানিব পৰা মতে তেখেতে বাগানত উজুতি খাই চিকিৎসকৰ ভাল পৰামৰ্শ নোপোৱাত এনেদৰে বিকলাংগ হৈ পৰিছে তেখেতৰ 2খন ভৰিও আৰু হাতকেইখন। খুবেই মৰ্মান্তিক আৰু এক দুখ লগা জীয়া ছবি। যদি কোনো সুহৃদয় ব্যক্তিয়ে এই ভিডিঅ'টো মোৰ চাই আছে, তেনেহ'লে কোনো সুহৃদয় ব্যক্তিয়ে এই অসহায় বৃদ্ধগৰাকীলৈ এটানি সহায়ৰ হাত আগবঢ়াব বুলি কামনা কৰিলোঁ।